এই নতুন জিকে ভিডিঅ'লৈ সকলোকে স্বাগতম আৰু নতুন জিকে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। মানুহৰ দ্বাৰা তৈয়াৰী এছিয়াৰ বৃহত্তম পুখুৰী কোনখন? বিকল্পসমূহ হ'ল দীঘলী পুখুৰী, জয়সাগৰ, মানাহ সৰোবৰ, শান্তি সাগৰ। শুদ্ধ উত্তৰ জয়সাগৰ। উত্তৰ পূব ভাৰতৰ বৃহত্তম হ্ৰদ কোনখন? বিকল্পসমূহ হ'ল লকটক, চান্দুবি, উমিয়াম, পলাশ হ্ৰদ। শুদ্ধ উত্তৰ লকটক। এছিয়াৰ বিখ্যাত মহিলা বজাৰ বুলি জনাজাত ইমা বজাৰ কোন ৰাজ্যত অৱস্থিত? বিকল্পসমূহ হ'ল মণিপুৰ, মেঘালয়, নাগালেণ্ড, পশ্চিম বংগ। সঠিক উত্তৰ অপশ্যন এ মণিপুৰ। ভাৰতৰ একমাত্ৰ পখিলা সংগ্ৰহালয়টো কোন ঠাইত আছে? বিকল্পসমূহ হ'ল কৰ্ণাটক, শ্বিলং, গুৱাহাটী, কলকাতা। সঠিক বিকল্প শ্বিলঙত আছে। ভাৰতৰ কোনখন চহৰক শৰদৰ চহৰ নামে জনাজাত? বিকল্পসমূহ হ'ল উদয়পুৰ, কলকাতা, মুম্বাই, কাশ্মীৰ। সঠিক বিকল্প উদয়পুৰ। কুল পাৰ্ক অসমৰ কোন ঠাইত অৱস্থিত? বিকল্পসমূহ হ'ল তেজপুৰ, যোৰহাট, শিৱসাগৰ, গুৱাহাটী। সঠিক বিকল্প তেজপুৰত কুল পাৰ্ক অৱস্থিত। যশৱন্তগড় স্মৃতিসৌধটো ভাৰতৰ কোন ৰাজ্যত আছে? বিকল্পসমূহ হ'ল অসম, অৰুণাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, পশ্চিম বংগ। সঠিক উত্তৰ অপশ্যন বি অৰুণাচল প্ৰদেশ। কিমান চনত অসম ৰাজ্যৰ ইংৰাজী নাম আসামৰ পৰিৱৰ্তন কৰি চৰকাৰীভাৱে অসম কৰা হয়? বিকল্পসমূহ হ'ল 2001 চনত, 1999 চনত, 2005 চনত, 2006 চনত। সঠিক উত্তৰ অপশ্যন ডি 2006 চনত কৰা হয়। শ্ৰী শ্ৰী গোবিন্দজী মন্দিৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? বিকল্পসমূহ হ'ল মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা। সঠিক উত্তৰ মণিপুৰ। গুৰুদাংমাৰ হ্ৰদ ভাৰতৰ কোন ৰাজ্যত আছে? বিকল্পসমূহ হ'ল মিজোৰাম, অসম, ছিকিম, মণিপুৰ। সঠিক উত্তৰ ছিকিম। হোৱাইট হল কোন দেশত অৱস্থিত? বিকল্পসমূহ হ'ল চীন, ইংলেণ্ড, জাপান, বাংলাদেশ। সঠিক উত্তৰ ইংলেণ্ডত অৱস্থিত। ইণ্ডিয়া হাউচ কোন দেশত অৱস্থিত? বিকল্পসমূহ হ'ল ইংলেণ্ড, ভাৰত, পাকিস্তান, বাংলাদেশ। সঠিক উত্তৰ অপশ্যন এ ইংলেণ্ডত অৱস্থিত। বিশ্বৰ বৃহত্তম সাগৰ কোনখন? বিকল্পসমূহ হ'ল ভূমধ্যসাগৰ, আৰৱ সাগৰ, দক্ষিণ চীন সাগৰ, বংগোপসাগৰ। সঠিক উত্তৰ দক্ষিণ চীন সাগৰ।
ভাৰতৰ মানচেষ্টাৰ বুলি কোনখন চহৰক কোৱা হয়? বিকল্পসমূহ হ'ল লুধিয়ানা, দিল্লী, আহমেদাবাদ, কলকাতা। শুদ্ধ উত্তৰ চি, আহমেদাবাদ।